Hello everyone, welcome to my channel Education Point. তো আজি আমি আৰম্ভ কৰিম যে সেকেন্ড পাৰ্টৰ 8 চেপ্টাৰৰ। তো 8 চেপ্টাৰৰ সেকেন্ড পাৰ্টখন আমি আৰম্ভ কৰিম। যেটো আগৰ ভিডিও আছিল ফাৰ্স্ট পাৰ্টত ভিডিওখন ইনফৰমেশন ভিডিও হিচাপত মই আপলোড কৰিছিলো। তো আজিৰ ভিডিওত আমি কি কৰিম গাউছৰ সমীকৰণবোৰ আলোচনা কৰিম। তো অলপ স্পিড করা হয়েছিল আগৰ ভিডিওত, হয়তো কাৰোবাৰ প্ৰব্লেম হৈছে। তো আমি কি কৰিম তিনিটা পাৰ্টত হয় হেক কৰোঁ, তথাপিও আমি অলপ স্লো কৰোঁ। ওকে, তো আজি আমি পঢ়িম যে ম্যাক্সওয়েলৰ সমীকৰণ কেইটা। যে প্ৰথম সমীকৰণটো আছিল গাউছৰ স্থিতিবিদ্যুতৰ সূত্র। গাউছৰ স্থিতিবিদ্যুতৰ সূত্ৰটো একচুয়ালি হৈছে কি যে কোনো বন্ধ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা বিদ্যুৎ ফ্লাক্স ক্ষেত্ৰখনে আৱৰা মুঠ আধানৰ 1/ε0 গুণ হয়। ইয়াক যদি আমি গাণিতিকভাৱে লিখিব বিচাৰোঁ তেনেহ'লে হ'ব ক্লোজ ইন্টিগ্ৰেশ্যন ই ডি এছ বা ডি এছৰ ঠাইত আমি ই ডি এও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমি ই ডি এছ ইউজ কৰিছোঁ। যি কি নহওক যে ক্লোজ ইন্টিগ্ৰেশ্যন ই ডি এছ ইজিকেল টু কিউ বাই এপচিলন নট। যিকোনো বিন্দু পৃষ্ঠৰ মাজেৰে ফ্লাক্স থাকিব আৰু ক্ষেত্ৰখনে আৱৰা আধান থাকিব কিমান 1/ε0 গুণ। এইখনেই আছিল গাউছৰ স্থিতিবিদ্যুতৰ সূত্ৰ আৰু যেটো আছিল ম্যাক্সওয়েলৰ সমীকৰণৰ প্ৰথমটো সমীকৰণ আছিল এইটো। তো নেক্সট আছে আৰু আগতে আছিল 2013ত আহিছিল এইচএছ এক্সামৰ। নেক্সট হৈছে গাউছৰ চুম্বকত্বৰ সূত্ৰ। এইটো 2017ত আহিছিল আৰু 2021ত অহাত অলপ সম্ভাৱনা আছে, তো নাহিবও পাৰে, কি গ্যাৰান্টি, অলপ চাব। তো যি কি নহওক যে গাউছৰ চুম্বকত্বৰ সূত্ৰ যে কোনো বন্ধ পৃষ্ঠৰ লগত জড়িত বা উলম্ব চুম্বক ফ্লাক্সৰ মান 0 হয়। ইয়াক গাণিতিকভাৱে লিখো যে ক্লোজ ইন্টিগ্ৰেশ্যন বি ডি এছ ইজিকেল টু 0 হ'ব। চুম্বক ক্ষেত্ৰৰ লগত জড়িত যেটো ফ্লাক্স থাকিব সেইটোৰ মান থাকিব কি 0 হৈ যাব এইটো। তো ইয়াৰ মান 0। তো এই সূত্ৰ মতে চুম্বক ক্ষেত্ৰ ৰেখাৰ উৎস বা কূপ নাথাকে, অৰ্থাৎ এইবোৰ নিৰবিচ্ছিন্ন বন্ধ হৈ থকা ৰেখা এইবোৰ। তো সেকেন্ড গল থার্ড আমি ইকুয়েশনটো পঢ়ো যে সূত্ৰটো পঢ়ো যে ফ্যারাডেৰ বিদ্যুৎ চুম্বকীয় আবেশ সূত্র। যে ফ্যারাডেৰ বিদ্যুৎ চুম্বকীয় আবেশ সূত্ৰটো আছিল যে আবদ্ধ বক্ৰৰ বিদ্যুৎ ক্ষেত্ৰৰ ৰৈখিক অনুকূল, অৰ্থাৎ বিদ্যুৎ চালক বল ৰৈখিক অনুকূল ক'ব পাৰি বা বিদ্যুৎ চালক বল বক্ৰটোৱে আবৃত কৰা ক্ষেত্ৰৰ লগত জড়িত চুম্বক ফ্লাক্সৰ পৰিৱৰ্তনৰ ঋণাত্মক হাৰৰ সমান হয়। গাণিতিকভাৱে ইয়াক লিখো যে ক্লোজ ইন্টিগ্ৰেশ্যন ই বিদ্যুৎ চালক বল ডট ডিএল ইজিকেল টু হ'ব কি চুম্বকীয় ফ্লাক্স মাইনাস ডি ফাই বি ডিভাইডেড বাই ডিটি। কি সময়ৰ ঋণাত্মক হ'ব, কিন্তু পৰিৱৰ্তনৰ ঋণাত্মক ইয়াত সময় থাকিব। এইটো গল আমাৰ ফ্যারাডৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ। তো নেক্সট আছিল ফোর্থ এম্পিয়াৰ ম্যাক্সওয়েল বৰ্তনী। এইটো আসলতে 2021ৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ এম্পিয়াৰ ম্যাক্সওয়েলৰ বৰ্তনী সূত্ৰটো আমাৰ এইটো চেপ্টাৰত মূল বুলি আমি ক'ব পাৰি। এইটো চেপ্টাৰত আমি এম্পিয়াৰৰ ম্যাক্সওয়েলৰ বৰ্তনীৰ সূত্ৰটো মূল বস্তু হয়। তো ম্যাক্সওয়েলৰ মতে এম্পিয়াৰ ম্যাক্সওয়েলৰ বৰ্তনীৰ সূত্ৰ যে আমি আগত পঢ়িলোঁ, তো সেই সূত্ৰটো আমি পঢ়ো আগত। যে ম্যাক্সওয়েলৰ মতে ম্যাক্সওয়েলে কি কৈছিল যে চুম্বিক ক্ষেত্ৰৰ উৎস কেৱল আধান পৰিবহনৰ ফলত হোৱা পৰিবহন বিদ্যুৎ প্ৰবাহেই নহয়, ইয়াৰ উপৰিও সময়ৰ সৈতে পৰিৱৰ্তিত বিদ্যুৎ ক্ষেত্ৰৰ বাবেও হয়। রাইট, কথাটো একেবাৰে সিম্পলত লিখা আছে, বুঝলেই হল। তো নেক্সট কৈছে যে মুঠ প্ৰবাহ, যদি আমি মুঠ প্ৰবাহ আই সি প্লাছ আই ডি ইজিকেল টু আই সি প্লাছ এপচিলন নট ডি ফাই ই ডিভাইডেড বাই টি। এম্পিয়াৰৰ বৰ্তনী সূত্ৰৰ মতে যে ক্লোজ ইন্টিগ্ৰেশ্যন বি ডি এল ইজিকেল টু মিউ নট আই সি প্লাছ মিউ নট এপচিলন নট ডি ফাই ই ডিভাইডেড বাই dt। ইকুয়েশন 1
কি বা ইকুৱেশ্যন এ আমি ধৰিব পাৰোঁ এইখনক তো এই ইকুৱেশ্যন এ কে কি কোৱা হয় এম্পিয়াৰ মেক্সৱেলৰ বৰ্তনী সূত্ৰ বা সূত্ৰ বুলি কোৱা হয় এইটোই আছিল যে এম্পিয়াৰ মেক্সৱেলৰ বৰ্তনী সূত্ৰ বা এম্পিয়াৰ মেক্সৱেলৰ সূত্ৰ তো নেক্সট আমি এইখন ভিডিঅ'ত তো মেক্সৱেলৰ সমীকৰণ কেইটা আলোচনা কৰিব বিচাৰিছিলোঁ অকল আৰু অলপ পঢ়ো যেহেতু ইমান লং হোৱা নাই ভিডিঅ'খন তো চাওঁ আৰু অলপ পঢ়ো যে বিদ্যুৎ চুম্বকীয় এটা কোৱেশ্চন পঢ়ো বিদ্যুৎ চুম্বকীয় তৰংগ কেনেদৰে উৎপন্ন হয় বা দোলনমান আধানে কেনেকৈ বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰে এইটো কোৱেশ্চন আহিছিল কিমান চনত যে আহিছিল পাহৰি গলো এইটো কোৱেশ্চন আহিছিল পৰীক্ষাত আহিছিল 2014ত নেকি না 2013ত বা 17ত যিকোনো এটা চনত আহিছিল এইটো কোৱেশ্চন মই চাইছো পাহৰি গলো এইটো কোৱেশ্চন কিমান চনত যে আহিছিল ঠিক আছে তো এইটো কোৱেশ্চন যিকোনো এটা এক্সামত আহিছিল তো ইম্পৰ্টেন্স হয় যে দোলয়মান আধান এইটো কোৱেশ্চন আহিছিল যে দোলয়মান আধানে কেনেকৈ বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰে তো এনসাৰখন আমি চাও যে এটা আধান এক নিৰ্দিষ্ট কম্পনাঙ্কৰে দোলন কৰি আছে ধৰা হল বাপস আমি সাপোজ ধৰিলো যে এটা আধান এক নিৰ্দিষ্ট কম্পনাঙ্কৰে কি দোলন কৰি আছে দুলি আছে এটা বস্তু যেতিয়া ইয়াত সূতাৰ বান্ধি দিয়া হয় এটা নিৰ্দিষ্ট কম্পনাঙ্কৰে এটা বস্তু দুলি আছে তো এই বস্তুটো দুলি আছে ই মাধ্যমত এখন দোলয়মান বৈদ্যুতিক ক্ষেত্ৰ উৎপন্ন কৰিব এই দোলয়মান বস্তুটো কি কৰিব মাধ্যমত এটা দোলয়মান বৈদ্যুতিক ক্ষেত্ৰৰ উৎপন্ন কৰিব সৃষ্টি কৰিব যিয়ে আন এখন দোলয়মান চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব যেহেতু বৈদ্যুত ক্ষেত্ৰৰ লগত চুম্বক ক্ষেত্ৰৰ জড়িত চুম্বক ক্ষেত্ৰৰ লগত বিদ্যুৎ ক্ষেত্ৰ জড়িত যেহেতু বৈদ্যুত ক্ষেত্ৰৰ বিদ্যুতিক ক্ষেত্ৰ উৎপন্ন কৰিব তেনেহলে নিশ্চয়কৈ চুম্বক ক্ষেত্ৰৰো উৎপন্ন কৰিব সাধাৰণ কথা আৰু এইদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই পুনৰ দোলয়মান বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিব এইদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই আকৌ বৈদ্যুতিক ক্ষেত্ৰৰ উৎপন্ন কৰিব বৈদ্যুতিক ক্ষেত্ৰই কি কৰিলে আমাৰ চুম্বক ক্ষেত্ৰৰ উৎপন্ন কৰিলে সেই দোলয়মান আধানটোৱে তো ঠিক একেদৰে দোলয়মান আধানটোৱে বিদ্যুৎ ক্ষেত্ৰৰ পৰা চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিলে চুম্বক ক্ষেত্ৰৰ পৰা আকৌ পুনৰ বিদ্যুৎ ক্ষেত্ৰ উৎপন্ন কৰিব তো এনেদৰে এই প্ৰক্ৰিয়াটো পুনঃ মানে বাৰবাৰ হৈ থাকে বাৰবাৰ চলি থাকে আৰু এনে তৰংগৰ ৰূপত আৰু এটা তৰংগৰ ৰূপত কি মাধ্যমৰ মাজেৰে সঞ্চালিত হ'ব আৰু এটা তৰংগৰ ৰূপত মাধ্যমৰ মাজেৰে কি হ'ব সঞ্চালিত হ'ব প্ৰবাহিত হ'ব তো এনেকৈয়ে দোলয়মান আধানে বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰে আৰু এনেকৈয়ে দোলয়মান আধানে বিদ্যুৎ চুম্বকীয় এটা তৰংগৰ সৃষ্টি কৰিব পাৰে তো এইটোই আছিল বিদ্যুৎ চুম্বক দোলয়মান আধানে কেনেকৈ বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰে এনসার সিম্পলি তো আমি আৰু অলপ পঢ়ো ন আৰু অলপ পঢ়ো যে বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰকৃতি কেইটামান প্ৰকৃতি আছে তাৰ প্ৰথমটো প্ৰকৃতি আমি জাস্ট পঢ়িম প্ৰথমটো প্ৰকৃতি হৈছে বিদ্যুৎ চুম্বকীয় তৰংগত বিদ্যুৎ আৰু চৌম্বক ক্ষেত্ৰ পৰস্পৰ লম্বভাৱে থকাৰ উপৰিও তৰংগ সঞ্চালনৰ দিশৰ লগতো লম্বভাৱে থাকে বিদ্যুৎ চুম্বকীয় তৰংগত বিদ্যুৎ আৰু চৌম্বক ক্ষেত্ৰৰ পৰস্পৰ লম্বভাৱে থকাৰ উপৰিও কি থাকে ইহঁতে তৰংগ সঞ্চালনৰ দিশৰ লগতো লম্বভাৱে হৈ থাকে এতিয়া চোৱা যাওক যে এইটো চিত্ৰ কি এই চিত্ৰটো বুজিলেই হৈ গ'ল এইটো চিত্ৰ বুজিবৰ কাৰণে এইখিনি পঢ়া পৰিম যে চিত্ৰত বিদ্যুৎ ক্ষেত্ৰ ই হৈছে কি ৱাইৰ দিশত ই বিদ্যুৎ ক্ষেত্ৰ হৈছে ই এটো ৱাইৰ দিশত ৱাই অক্ষৰ দিশত চুম্বক ক্ষেত্ৰ বি চুম্বক ক্ষেত্ৰ হৈছে কি বি এটা হৈছে জেড অক্ষৰ দিশত দেখো তাৰ পিছত হৈছে তৰংগৰ সঞ্চালন এক্স অক্ষৰ দিশত আৰু তৰংগৰ সঞ্চালনটো হৈছে এক্স অক্ষৰ দিশত এইটো দিশত তৰংগৰ সঞ্চালন আছে সাপোজ ইয়াৰ পৰা তৰংগটা আৰম্ভ হৈছে এই পিনে গৈছে কি বিদ্যুৎ ক্ষেত্ৰ এনেকৈ বিদ্যুৎ ক্ষেত্ৰ গৈছে আকৌ চুম্বক ক্ষেত্ৰটো আহিছে এক্স অক্ষৰ দিশত আকৌ বিদ্যুৎ ক্ষেত্ৰটো গৈছে কি ৱাই অক্ষৰ দিশত আকৌ চুম্বক ক্ষেত্ৰটো আহিছে এক্স অক্ষৰ দিশত এনেকৈ গৈ তৰংগটো সঞ্চালন হৈ আছে এক্স অক্ষৰ দিশত তো উল্লেখ্য যে ক্ষেত্ৰ দুখনৰ মাজত ক্ৰমে প্লাস মাইনাস ই নট আৰু প্লাস মাইনাস বি নটৰ মাজত সীমাবদ্ধ থাকে এইখিনি উল্লেখযোগ্য যে দুখন কি ক্ষেত্ৰ দুখনৰ মাজত কি তৰংগটো কি থাকিব সীমাবদ্ধ থাকিব চিত্ৰৰ পৰা আমি কি ক'ব পাৰো যে ই ৱাই ইজ ইকুৱেল টু
E naught sin kx minus omega t. Bz is equal to B naught sin kx minus omega t. তো ইয়াত ওমেগা হল কৌণিক কম্পনাঙ্ক, আমি জানো ওমেগা হল কৌণিক কম্পনাঙ্ক, আৰু তৰংগ দৈৰ্ঘ্য হৈছে কি ল্যামডা, আৰু সৈতে কেৰ সম্বন্ধ হল এটো আহিব পাৰে যে কেৰ ওমেগা কি কৌণিক কম্পনাঙ্ক হৈছে ওমেগা আৰু তৰংগ দৈৰ্ঘ্য ল্যামডাৰ সৈতে কেৰ সম্বন্ধটো কি, k is equal to omega by lambda লিখিব পাৰো আমি। তো ওমেগা কাকো 2 পাই বুলি লিখা যায়, তো k is equal to 2 pi by lambda। তো কেটামান নোটস আছে, এই কেটা নোটস চাই এইটো ভিডিও আমি সমাপ্ত কৰিম। যে নোট হৈছে 1 যে e নট আৰু b নটৰ সম্পৰ্ক হৈছে b নট is equal to e নট by c, e নট is equal to c b নট। তো হৈ গল, এটা জাস্ট অলপ জানি থোৱা, নেক্সটত আমি কেনেকৈ হল এইবোৰ ড্ৰাইভ কৰিম। তো 2 নম্বৰটা হৈছে c is equal to b lambda, c is equal to আকৌ লিখা যায় 1 by mu naught epsilon naught, এই যাৰ মান হৈছে 3 into 10 to the power 8 meter per second। আকৌ 4 নম্বৰটা হৈছে b is equal to 1 by root over আগৰটো আছিল root over, তো root over mu naught epsilon যাৰ b মাধ্যমত পোহৰৰ বেগ, এইটো হৈছে b, বিটো হৈছে মাধ্যমৰ পোহৰৰ বেগ কিমান যদি আমি উলাব যাও এইটো ফৰ্মুলা ইউজ কৰিম, আৰু এইটো কেনেকৈ হল নেক্সট ভিডিওত আমি আলোচনা কৰিম ভালকৈ। তো এইখিনিতে এইটো ভিডিও শেষ হল, এইটো হল সেকেন্ড পার্ট ভিডিওৰ। তো থার্ড পার্টত আমি চ্যাপ্টাৰটো শেষ কৰিবলৈ চেষ্টা কৰিম। থ্যাংক ইউ ফৰ দ্য ওয়াচিং ভিডিও। আশা কৰিছোঁ সকলে অলপ বুজিবলৈ চেষ্টা কৰিছে, আৰু নোটছবোৰ যদি কাৰোবাৰ দৰকাৰ হয় কমেন্ট কৰিব, মই দি দিম, আৰু এই ভিডিওৰ পৰা নোটছ কৰা যায়, আৰু যদি এক্সট্ৰা PDF ফাইলৰ প্ৰয়োজন হয় কমেন্ট কৰিবা, মই দি দিম। থ্যাংক ইউ সো মাচ।